ডিজিটেল যুগত ইতিবাচক অভিভাৱকত্বৰ বাবে 8টা টিপছ। ছ'চিয়েল মিডিয়া, স্মাৰ্ট গেজেট আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগত জানি লওক আপুনি কেনেকৈ প্ৰযুক্তি ব্যৱহাৰ কৰি আপোনাৰ সন্তানৰ সৈতে অধিক সংযোগ স্থাপন কৰিব পাৰে আৰু একে সময়তে ডিজিটেল জগতৰ বিপদৰ পৰা তেওঁলোকক ৰক্ষা কৰিব পাৰে। ইণ্টাৰনেটৰ দৰে প্ৰযুক্তিগত উন্নতি আৰু ইয়াৰ ফলত হোৱা ছ'চিয়েল নেটৱৰ্ক আৰু সংবাদ মাধ্যমে ইতিমধ্যে আমাৰ দৈনন্দিন জীৱন সলনি কৰি পেলাইছে আৰু AI আৰু অট'মেশ্যনে ইয়াক আৰু অধিক সলনি কৰাৰ প্ৰতিশ্ৰুতি দিছে। আনকি সামাজিক আৰু সাংস্কৃতিক সংগঠনসমূহকো ডিজিটেল প্ৰযুক্তিৰ দ্বাৰা পৰিৱৰ্তন কৰা হৈছে। যিহেতু ডিজিটেল মাধ্যমে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত ইমান ডাঙৰ প্ৰভাৱ পেলায়, সেয়েহে ডিজিটেল যুগত অভিভাৱকত্বই নতুন দিশ ল'ব লাগিব বুলি স্পষ্ট। ডিজিটেল জগতখনৰ ৰূপ সলনি হোৱাৰ লগে লগে অভিভাৱকসকলে নিষ্ক্ৰিয় দৰ্শক হৈ থাকিব নোৱাৰে। নতুন যুগত সন্তানে লাভৱান হোৱাৰ লগতে ইয়াৰ সম্ভাৱ্য বিপদৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ হ'লে তেওঁলোক এজন সক্ৰিয় আৰু সজাগ অংশগ্ৰহণকাৰী হ'ব লাগিব। অভিভাৱকসকলে নিজৰ সন্তানৰ ডিজিটেল এংগেজমেণ্টক অতি উন্নত কৰিবলৈ কিছুমান টিপছ দিয়া হ'ল। শিশুসকলক বাস্তৱ জীৱনৰ পাৰস্পৰিক ক্ৰিয়াৰ মূল্য শিকোৱা। মানুহ সামাজিক প্ৰাণী। অধ্যয়নত দেখা গৈছে যে যিসকল লোক সামাজিকভাৱে অধিক সক্ৰিয় তেওঁলোকে সুস্থ আৰু দীৰ্ঘায়ু জীৱন যাপন কৰে। যুৱক যুৱতীসকলে শিকিব লাগিব যে কোনো ডিজিটেল প্ৰযুক্তিয়েই মুখামুখি সামাজিক সংযোগৰ বিকল্প হ'ব নোৱাৰে। পৰ্যাৰ সময় সীমিত কৰা। শিশুৱে কেতিয়া গেজেট বা অন্য কোনো ডিভাইচ ব্যৱহাৰ কৰিব তাৰ সময়সীমা নিৰ্ধাৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। আৰম্ভণিতে ডিজিটেল ডিভাইচৰ ব্যৱহাৰ কিছুমান সময়ত নিষিদ্ধ কৰিব লাগিব, যেনে শোৱাৰ এঘণ্টা আগত, সপ্তাহৰ 5টা সন্ধিয়া, তেওঁলোকে স্কুলৰ কাম শেষ কৰাৰ আগত, যেতিয়াই আত্মীয় আৰু বন্ধু বান্ধৱী ঘৰলৈ আহে আৰু যেতিয়া আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া। এই সীমা নিৰ্ধাৰণ কৰিলে ডিভাইচসমূহৰ অত্যধিক ব্যৱহাৰৰ ক্ষতিকাৰক পৰিণতি হ্ৰাস কৰাত সহায়ক হ'ব। প্ৰযুক্তি প্ৰৱৰ্তনৰ পূৰ্বে বয়সৰ কাৰক বিবেচনা কৰা। ডিজিটেল গেজেটৰ ব্যৱহাৰে যুৱক যুৱতীসকলৰ ওপৰত উপকাৰী আৰু নেতিবাচক এই দুয়োটা প্ৰভাৱ পেলাব পাৰে। গতিকে আমি সচেতন হোৱা উচিত যে আমি কিমান বয়সত আমাৰ ল'ৰা ছোৱালীক ডিজিটেল ডিভাইচৰ সৈতে পৰিচয় কৰাই দিওঁ। 24 মাহৰ তলৰ শিশুৱে অধিক পৰিপক্ক ডেকা ল'ৰাৰ দৰে সঘনাই স্মাৰ্ট গেজেটৰ সংস্পৰ্শলৈ আহিব নালাগে। আপোনাৰ শিশুটিক ডিজিটেল সঁজুলি ব্যৱহাৰ কৰিবলৈ দিয়াৰ আগতে স্কুলত পঢ়ালৈকে অপেক্ষা কৰাটো বাঞ্ছনীয়। যিহেতু বহু শিশুৱে স্কুলীয়া শিক্ষাৰ সময়ত প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ বাধ্য হ'ব, সেয়েহে পূৰ্ণকালীন স্কুলত পঢ়াৰ আগতেই শিশুৰ লগতে ইয়াৰ পৰিচয় কৰাই দিয়াটো ভাল। ডিজিটেল ডিভাইচ যেনে কম্পিউটাৰ, টেলিফোন বা টেবলেট ব্যৱহাৰ কৰি আপোনাৰ শিশুৰ সৈতে যোগাযোগ কৰিবলৈ সময় উলিয়াওক। পিতৃ মাতৃ আৰু শিশু উভয়ে একেলগে ব্যৱহাৰ কৰিবলৈ বিভিন্ন এপ্লিকেশ্যন উপলব্ধ, যিয়ে এটা কল্পনাতীত বন্ধন অভিজ্ঞতা প্ৰদান কৰিব পাৰে। আপুনি দুয়োজনে ভালপোৱা গেম ডাউনলোড কৰিবলৈও তেওঁলোকক পৰামৰ্শ দিবলৈ চেষ্টা কৰিব পাৰে। স্বাধীনতাক অনুপ্ৰাণিত কৰা। আপোনাৰ শিশুটিক স্বাৱলম্বী হ'বলৈ উৎসাহিত কৰিলে তেওঁলোকৰ বয়স বৃদ্ধিৰ লগে লগে যথেষ্ট লাভৱান হ'ব। আপুনি এই কাম বিভিন্ন ধৰণেৰে সম্পন্ন কৰিব পাৰে। আপোনাৰ শিশুটিক ডিজিটেল জগতখন সুৰক্ষিতভাৱে অন্বেষণ কৰিবলৈ উৎসাহিত কৰিব পাৰে। আপুনি আপোনাৰ শিশুটিক স্বাধীনভাৱে ৱেব ব্ৰাউজ কৰিবলৈ অনুমতি দিয়াৰ লগতে অনলাইন ব্যৱহাৰৰ বিপদৰ বিষয়েও শিকাব পাৰে।
মুকলিকৈ কথা বতৰা পাতক। আপুনি এনে এটা পৰিৱেশ সৃষ্টি কৰাটো গুৰুত্বপূৰ্ণ যে আপোনাৰ ল'ৰাটোক যিকোনো কথাৰ বিষয়ে মুকলিকৈ ক'বলৈ উৎসাহিত কৰে। যদি আপোনাৰ শিশুৱে তেওঁলোকৰ ডিজিটেল ডিভাইচ ব্যৱহাৰ কৰাৰ সময়ত কোনো নেতিবাচক অভিজ্ঞতা লাভ কৰিছে, তেন্তে তেওঁলোকে জানিব লাগিব যে তেওঁলোকে আপোনাৰ সৈতে এই বিষয়ে কথা পাতিব পাৰে। এই কাৰণেই আপুনি আপোনাৰ সন্তানক ক'ব লাগিব যে তেওঁলোকে অস্বস্তিকৰ যিকোনো বিষয় উত্থাপন কৰাৰ অধিকাৰ তেওঁৰ আছে। আপোনাৰ শিশুৰ সৈতে সঘনাই আড্ডা দিয়ক। আপোনাৰ শিশুৰ সৈতে দৈনিক ইতিবাচকভাৱে সংযোগ স্থাপন কৰাটো এটা অভ্যাস কৰক। ইয়াৰ ফলত তেওঁলোকে ইতিবাচক মনোভাৱ গঢ়ি তুলিব আৰু আপোনালোক দুয়োৰে মাজত বহুত ভাল বুজাবুজিৰ সৃষ্টি কৰিব। ডিজিটেল গেজেট ব্যৱহাৰ কৰি বা ইয়াৰ অবিহনেও এই পাৰস্পৰিক ক্ৰিয়াকলাপ কৰিব পাৰি। ছাত্ৰ হওক। এজন অভিভাৱক হিচাপে আপুনি আপোনাৰ সন্তানক আপুনি জনা সকলোখিনি শিকাব বিচাৰিব যাতে তেওঁলোক ডাঙৰ হৈ সফল হ'ব পাৰে। অৱশ্যে কেতিয়াবা ল'ৰা ছোৱালীয়ে আপোনাক নতুন কিবা এটা শিকাব পৰাকৈ সুবিধা দিয়াটো প্ৰয়োজনীয়। তেওঁলোকে জনা কথাবোৰ আপোনাক শিকাবলৈ উৎসাহিত কৰিলে তেওঁলোক সময়ৰ লগে লগে আত্মবিশ্বাসী হৈ উঠিব। আপোনাৰ শিশুটিক প্ৰযুক্তি মুক্তভাৱে ব্যৱহাৰ কৰিবলৈ দিয়াৰ আগতে নিজকে শিক্ষিত কৰাটো অতি প্ৰয়োজনীয়। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।